ডিফুত ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে ভিন্ন অভিযানত কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে জব্দ কৰা নিষিদ্ধ ড্ৰাগছসমূহ আজি ডিফুৰ সমীপৰ বিৰলাৰ 5 মাইল স্থিত খেলপথাৰত দাহন কৰা হয়। এই দাহন প্ৰক্ৰিয়াত 3 কেজি 48 গ্ৰাম হেৰইন, 220 কেজি 65 গ্ৰাম গাঞ্জা, 2102টা নিচাজাতীয় টেবলেট আৰু 26 বটল কফ চিৰাপ দাহনেৰে ধ্বংস কৰা হয়। আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি আজি দাহন কৰা জব্দকৃত নিষিদ্ধ ড্ৰাগছখিনিৰ বজাৰ মূল্য 2,72,90,050 টকা। কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আমাৰ ড্ৰাগছ যিবিলাক ৰিকভাৰী হৈছে তেনেকুৱা আমাৰ 15টা কেছৰ যিখিনি ড্ৰাগছ ৰিকভাৰ হৈছিলে তাত আমি ড্ৰাগ ডিছপ'জেল কমিটিৰ এপ্ৰুভেলৰ মতে আজি আমি ড্ৰাগছটো ডিছপ'জ কৰা হৈছে। তাৰ ভিতৰত আপোনাৰ হিৰইন 3 কেজি 0.48 গ্ৰাম ডিছপ'জ কৰা হৈছে, গাঞ্জা 222.065 কেজি, চেম্প্লেক্স টেবলেট 2,102 নাম্বাৰ্ছ অফ চেম্প্লেক্স টেবলেটছ আৰু কফ চিৰাপৰ 26টা বটল ডিছপ'জ কৰা হৈছে। এই গোটেই চাইক'ট্ৰপিক ছাবষ্টেঞ্চ আৰু নাৰ্কটিক ড্ৰাগছৰ মূল্য হৈছে 2,72,90,050 ৰুপিজৰ। আৰু আমি যেতিয়া ডিছপ'জ কৰাৰ আগত যিটো আমাৰ প্ৰচিডিয়াৰ আছে NDPSৰ এক্টৰ মতে সেইমতে আমি এটা ড্ৰাগ ডিছপ'জেল কমিটি ফৰ্ম কৰা হৈছিলে আৰু তাৰপিছত আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ এপ্ৰুভেলৰ পাছত আমাৰ আজি ডিছপ'জ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট খবৰ 24x7।